সকলোলৈকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নাৰিকল আৰু দৈ দি বনোৱা এবিধ খাচী মাংসৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে অলপ খাচী মাংস লৈছোঁ। এতিয়া মই ইয়াত মছলাখিনি এড কৰিম। প্ৰথমতে লৈছোঁ হালধি, আদা নহৰু পেষ্ট লৈছোঁ এচামুচ, মিট মছলা লৈছোঁ। মছলাখিনি নিজৰ জোখ অনুসৰি দিলেই হ'ল। জিৰা পাউডাৰ লৈছোঁ, ৰেড চিলি পাউডাৰ লৈছোঁ, ধনিয়া পাউডাৰ লৈছোঁ। এতিয়া মই গোটেই মছলাখিনি ভালদৰে মাংসত সানি ল'ম। মাংসত মছলাখিনি ভালদৰে সনা হৈ গৈছে। এতিয়া মাংসখিনি মই 10 মিনিটৰ কাৰণে ৰেষ্ট কৰিব ৰাখি দিম। এখন কেৰাহী গেছত গৰম হ'বৰ কাৰণে পাতি দিছোঁ। কেৰাহীখন গৰম হ'লত তাত মিঠাতেল দি দিছোঁ। এতিয়া মই তাত এখিলা তেজপাত, 2টা ইলাইচি, কেইটামান গোটা জালুক, 2 টুকুৰা ডালচেনি, অলপ সময়ৰ পিছত মাংসখিনি লৰাই চাইছোঁ। মোৰ মাংসখিনি প্ৰায় 80% মান সিজিয়ে গৈছে। মই মাজে মাজে মাংসখিনি লৰাইও আছিলোঁ। এতিয়া মই ইয়াত এবাটি দৈ এড কৰিম। দৈখিনি আগতীয়াকৈ মই ফেটি লৈছিলোঁ। মাংসত দিয়াৰ আগতে দৈখিনি ভালদৰে ফেটি ল'ব লাগে। এতিয়া দৈ দিয়াৰ পিছত মাংসখিনি ভালদৰে লৰাই দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। মাজে মাজে ফ্লেমটো ল' কৰোঁ আৰু মাজে মাজে মিডিয়াম কৰি থাকোঁ আৰু মাজে মাজে চাই পেলাই লৰাই থাকোঁ মাংসখিনি। অকণমান দেৰি সিজিবৰ কাৰণে ঢাকোন মাৰি থলোঁ আৰু অলপ সিজাৰ পিছত এতিয়া মাংসখিনি প্ৰায় হৈছেগৈ খাব পৰা। এতিয়া মই ইয়াত নাৰিকল এড কৰিম। মই নাৰিকলৰ ক'লা অংশটো গুচাই মিক্সিত পিচি লৈছিলোঁ আৰু নাৰিকল প্ৰায় 3-4 চামুচমান হ'ব। নাৰিকলখিনি হ'ব টাইমত দিলে বেছি ভাল হয়, নহ'লে প্ৰথমতেই যদি আমি নাৰিকলখিনি দি দিলোঁহেঁতেন তেতিয়া বেছিকৈ ভাজ খালেহেঁতেন আৰু তেতিয়া মাংসৰ টেষ্টটো বেয়া হৈ গ'লহেঁতেন। সেইকাৰণে মাংসখিনি হ'ব টাইমত সদায় নাৰিকল এড কৰিব লাগে। অলপ সময় ভজাৰ পিছত মই এতিয়া ইয়াত এবাটি গৰম পানী এড কৰিছোঁ আৰু ভালদৰে এটা উতল অহালৈকে আমি ৰাখি দিম। এতিয়া ইয়াত গৰম মছলা অকণমান দিছোঁ, যিহেতু মছলা লগাওঁতে মাংসত মই গৰম মছলা দিয়া নাছিলোঁ।
চবতকৈ শেষত দিলে মাংসৰ গ্ৰেভিখনৰ কালাৰটো বেছি ভাল হয়। অকণমান দেৰি উতল অহাৰ পিছত মই ইয়াত এচামুচৰ সমান কচুৰি মেথি দিছোঁ। কচুৰি মেথি দিলে মাংসৰ টেষ্টটো আৰু বেছি ভাল কৰে। আৰু অকণমান দেৰি উতল অহাৰ পিছত চাইছোঁ মাংস হৈ গৈছে প্ৰায়। এতিয়া মই গেছটো অফ কৰি মাংসখিনি ৰাখি দিম। দৈ আৰু নাৰিকল দি বনোৱা খাচী মাংসৰ গ্ৰেভিখন আমাৰ ৰেডি হৈ গৈছে। বহুতে হয়তো এনেকৈ খাইছে, আৰু যিসকলে নাই খোৱা এবাৰ এনেকৈ বনাই খাই চাবচোন, খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।